নমস্কাৰ, মই জেস্মিনা চুলতানা আপোনাৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে, মোৰো ভালেই। গুড মৰ্ণিং। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই দেচোন ব্লগ বনাবলৈ ভালদৰে নাজানো, তথাপিও চেষ্টা কৰিছোঁ। এই ঠাইখিনিত আজি মোৰ কমচে কম 3 বছৰ 4 বছৰে অতিক্ৰম কৰিলোঁ। ইয়াতে বহুতো ভাল লগা বেয়া লগা বহুতো স্মৃতি আছে। সকলোবোৰ এৰি আজি মই ৰুমটো খালী কৰি যাম, যিহেতু সঁচাকৈ বহুত বেয়া লাগিছে। সেইবাবে ভাবিলোঁ ৰাতিপুৱা উঠিয়ে একবাৰৰ বাবে ঠাই লওঁ নিজৰ। ইমান দিনে থকা ঠাইখিনিনো কেনেকুৱা আছিলে, কি হৈছিলে, বহুত মনত পৰিব। ইয়াত বহুত স্মৃতি জড়িত হৈ আছে, কিন্তু কি কৰিব, কিছুমান সমস্যা থাকে যাৰ কাৰণে যাব লগা হয়। মই কাম কৰোঁ, ডাউন টাউনত থাকোঁ, পাথৰগুৰিত বহুত দূৰ হৈ যায়, সেইকাৰণে যাবও লাগিব। বেয়াটো বহুত লাগি আছে, সেইকাৰণে ভাবিলোঁ স্মৃতি হিচাপত কিনো লৈ যাম, এটা ভিডিঅ' বনাই লৈ যাম। ডিউটিও আছে, যাব লাগিব। ডিউটিৰ পৰা আহি ৰুম চেঞ্জ কৰিম। আজিলৈ ব্লগটো আৰম্ভ কৰিছোঁ। ভাল লাগিলে চাব, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। একবাৰ বাবে এই চকটোত ডিউটিলৈ যাবৰ বাবে গাড়ীলৈ অপেক্ষা কৰিছোঁ। আজিৰ পিছত আৰু চাগে এনেদৰে অপেক্ষা কৰা নহ'ব। ডিউটিলৈ যাওঁ, অলৰেডি দেৰি হ'লে কেইটা বজাত যাই পাওঁ ঠিক নাই। বহুত গালিও খালোঁ লেট হোৱাৰ কাৰণে। ডিউটি আহি পালোঁ। আহি পায়ে ববিবাৰ জন্মদিন আছিল, সেইকাৰণে সৰু সুৰাকৈ অকণমান ডেক'ৰেশ্যন কৰিবলৈ চেষ্টা কৰিলোঁ। বাৰ্থডেটো স্পেচিয়েল কৰিম বুলি ভাবিছিলোঁ। আৰু এইফালে মানস দাই ৰখি আছে। চাওকচোন বাৰু কেনেকৈ ক'ত ডেক'ৰেশ্যন কৰিছোঁ, ভাল লাগিলে জনাব দেই কমেণ্ট কৰি। এইবাৰ বাৰ্থডে বুলি বনাবলৈ আমাৰ সৰুকৈ এটা গিফ্ট, চকলেট আৰু আহিছে। ভাল লাগিছেনে? চাওকচোন, জেচমিনে বনাইছে। কেনে লাগিছে মানস দা? ডেক'ৰেশ্যনটো কেনেকুৱা হৈছে জনাব দেই। সৰুকৈ বনাইছিলোঁ নিজে নিজৰ আইডিয়া মতে। ভাল হোৱা নাছিল মানস দা মই বনোৱা? আপুনি অলপমান ডেক'ৰেশ্যন কৰি দিছে আৰু নেকি? ये क्या है? हैप्पी बर्थडे टू यू, हैप्पी बर्थडे टू यू। आहो ও মা এটা কি কৰি আছে? ই বদমাছি কি ভিতৰতে সোমাই বিলাক কৰি আছে। লগাই দিম নেকি? দিয়া কেকটো কাটি দিয়ক, আমাৰ মিনি কেক। বাচ্চাৰ দৰে কৰি তাকেতো বদমাছি কৰিছে স্যাৰ। ভালটো পেদে বাচ্চাটো পেদে লগাই দিছে। বদমাছি কৰিছে স্যাৰ। পিন্ধিব লাগিব বৌ এইবাৰ। বাচ্চা বনাইছে। এখন ললো Happy birthday to you, happy birthday to you, happy birthday dear Bobiba, birthday to you. মানে যাক বাৰ্থ কেক খুৱাই দিলো, মোৰ বাৰ্থডে কেক। Yes. থেংক ইউ। মোক মান ছাৰ খুৱাই থৈ আহোঁ। ছাৰ নহয় মিঠা নিদিয়া একো নাই। অলপ নাহে। ভাল এইটো কিন্তু টেষ্টিও। থেংক ইউ। এইটো ডেক'ৰেশ্যন মোৰে আছিল। বা তাতে মানস যে অলপ ডেক'ৰেশ্যন কৰি দিছে, মই ফটো উঠাইছোঁ ৰ'বা। ডিউটিৰ পৰা ওলাই চিধা ৰুমত যাই আছোঁ।
যাই বহুত কাম বাকী আছে কৰিব লাগিব যাইবিনে নাহা আৰু কেইটা দে পাথৰ কৰি যাইবিনে না আৰু নাহা লাইটটো আমাৰ কিয় নকওঁ কিয় নকওঁ হৈ যা একো নহয় আমি ব্লগাৰ হলেতো অৰিজিনেল ব্লগাৰে ভাত মৰিয়া ৰ'ব মৰিয়া ৰ'ব আমাৰ পেটে আহিব চব হয় নেকি অলপমান গাড়ী অলপ এটা পাৰি দি আমাৰ ভাষাটো কৰি অসমীয়া ভাষাটো কৈ দিলে হ'ল বেলেগ ক'ব নালাগেনে বস্তু পেকিং কৰা হৈ গ'ল আৰু ইয়াত যাবলৈ ওলালোঁ গৈ আছোঁ নতুন ৰুমলৈ বুলি ভাগৰ লাগিছে বহুত আৰু সন্ধিয়াও হৈ গ'ল আহি পালোঁ ফাইনেলি গাড়ীৰ পৰা বস্তুখিনি নমালে মই ওপৰলৈ গৈছিলোঁ সেইকাৰণে বাকীখিনি ভিডিঅ' কৰাই নহ'ল সুধা বস্তু চিজিল কৰা হোৱা নাই দেই মায়ে ফেলে কাম কৰিছে আৰু সেয়া মোক ভাইটি দেৰি গ'ল ব্ৰইলাৰ মাংস আলু বনাব লাগিব এতিয়া বাই বাই মই লৈ যাম মই চিৰি আৰু এটা এটা হাই গাইছ আজি আমি যাব ওলাইছোঁ বাই বাই মোৰ অলপ কান্দান লাগছে কিন্তু কান্দানত চকু ওলোৱা নাই নহয় পানী ওলোৱা নাই পানী ওলোৱা নাই দাদা বৰ কষ্ট বাই বাই গাইছ বাই 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 যাওঁ যা 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 যাওঁ হা হ'ল বাৰু কিন্তু কয় নহয় মানুহে বিপদত পৰিলেহে গম পোৱা যায় মানুহ কোন কেনেকুৱা কোন কাৰ আপোন হয় নহয় আজি গম পাই গ'লোঁ আৰু নালাগে আৰু ভৱিষ্যতলৈ মই কাৰোবাক ভাল কৰিলেও মোক ভাল কৰা কোনো নাই সেয়াই বাস্তৱ এতিয়া ৰাতি বহুত হ'ল টোপনি লাগিছে শুব লাগে গুড নাইট আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ